হাই বন্ধুসকল, মই মফিদুল, মোৰ ইউটিউব চেনেল মফিদুল টেক আছাম। আপোনালোকে কেনে আছে? আপোনালোকৰ দোৱাত মই ভালে আছোঁ। তো আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টোত দেখুৱাম আৰু এই অৰুণোদয় ফৰ্মটো কেনেকৈ ফিল আপ কৰা হয় আৰু কি কি ডকুমেণ্টছ অৰুণোদয় ফৰ্মৰ লগত দিব লাগিব সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ কৰিলে হয়তো ভিডিঅ'টো বুজিব নোৱাৰিব। অৰুণোদয় ফৰ্মটো কেনেকৈ আপোনালোকে ফিল আপ কৰিব আৰু কোনে কোনে এই অৰুণোদয় স্কিম সকলোৱে কৰিব নোৱাৰিব। এই অৰুণোদয় স্কিমটো অকল দুখীয়া মহিলাকহে দিয়া হৈছে। অকল দুখীয়া মহিলাহে এই অৰুণোদয় ফৰ্মখন এপ্লাই কৰিব পাৰিব, বেলেগে কৰিব নোৱাৰিব। আৰু এই অৰুণোদয় ফৰ্মখন কৰাৰ পিছত আপোনালোকে প্ৰত্যেক মাহে আপোনালোকে 830 টকাকৈ পাব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আপুনি যদি এই চেনেলটোত নতুন হৈ থাকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি ৰাখিব পৰৱৰ্তী নতুন ভিডিঅ' পাবৰ কাৰণে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, আপোনালোকে স্ক্ৰীনত দেখি আছে ফৰ্মখন অৰুণোদয়। ইয়াতে আপোনালোকে 1 নম্বৰত চাব পাৰিছে এপ্লিকেশ্যন নাম্বাৰ। ইয়াত চাওক, এপ্লিকেশ্যন নাম্বাৰ ইয়াত দিয়া আছে। ইয়াতে আপোনালোকে এইটো আপোনালোকে লিখিব নালাগে। তাৰপিছত দিয়া আছে ডিষ্ট্ৰিক্ট, জিলা দিয়া আছে। ইয়াত চাওক ডিষ্ট্ৰিক্ট, ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম লিখিব। তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰিছে উৰবান ৰুৰেল। আপুনি যদি গাঁৱত থাকে তেতিয়াহ'লে গাঁৱতটো টিক দিব, আৰু যদি আপোনালোকে নগৰত থাকে তেতিয়াহ'লে নগৰতটো টিক দিব। আপোনালোকৰ ইয়াতে চাওক ডেট অফ বাৰ্থ ইয়াত দিয়া আছে, ইয়াত ডেট অফ বাৰ্থ বহাব। তাৰপিছত আপোনালোকে চাইছে এপ্লিকেশ্যন ডিটেইলছ। এপ্লিকেশ্যন ডিটেইলছত খণ্ডৰ নাম, নগৰ স্থানীয় সংস্থা, ইয়াত আপোনালোকে ঠিকনা ব্লকৰ নাম দিব ইয়াতে। তাৰপিছত আপুনি যদি গাঁৱত থাকে তেতিয়াহ'লে গাঁও পঞ্চায়ত দিব, আৰু নগৰত থাকিলে টাউন দিব ইয়াতে। তাৰপিছত আপুনি ভিলেজ অথবা ৱাৰ্ড আপুনি যিকোনো এটা ইয়াতে বহাব লাগিব। তাৰপিছত আপোনালোকে বাস কৰা নগৰ অঞ্চলৰ নাম কি, আপুনি কোনটো নগৰত বাস কৰে এইটো ইয়াত বহাব। এপ্লিকেশ্যন ফাৰ্ষ্ট নেম, এপ্লিকেশ্যন যিজনে এই ফৰ্মখন ফিল আপ কৰিব সেইজনৰ এপ্লিকেশ্যন প্ৰথম নামটো ইয়াত লিখিব। উদাহৰণস্বৰূপে মই কৈ আছোঁ, ধৰা হ'ল আপোনাৰ নাম নবীৰণ নেছা। নবীৰণটো আপোনালোকে ইয়াতে লিখিব, আৰু নেছাটো আপোনালোকে লাষ্ট নেমটো ইয়াতে লিখিব। ইয়াতে লিখিব লাষ্ট নেম। তাৰপিছত আপোনালোকে জেণ্ডাৰ বহাব, ফিমেলত ইয়াত টিক মাৰ্ক দিব। তাৰপিছত আপোনাৰ বয়স কিমান ইয়াত দিব। তাৰপিছত হাউচ নম্বৰ ইয়াত বহাব। বসতি স্থান আপুনি ক'ত বসবাস কৰে এইটো ইয়াত বহাব। তাৰপিছত পুলিচ ষ্টেচন আপুনি ইয়াত বহাব। ষ্ট্ৰীট ইয়াত বহাব। পিনক'ড ইয়াত বহাব। মোবাইল নম্বৰ ইয়াত বহাব। বহোৱাৰ পিছত আপোনাৰ প্ৰথম পেজখন ফিল আপ হৈ যাব। তাৰপিছত দ্বিতীয় নম্বৰ পেজত অহাৰ লগে লগে আপোনালোকৰ ফেমিলি ডিটেইলছ ইয়াত বহাব লাগিব। আপোনালোকে ইয়াতে ফৰ্মখন ভালকৈ পঢ়ি ল'ব, পঢ়ি লৈ আপোনালোকে ইয়াতে ফেমিলি ডিটেইলছ ইয়াতে দিব পাৰিব। ইয়াৰ পিছত এই ফৰ্মখন কোনে কোনে কৰিব পাৰিব, ডাইভৰ্চ হোৱা তিৰোতাই কৰিব পাৰিব। ইয়াতে চাওক দিয়া আছে এব্ৰিভিয়েশ্যন ইন ডিটেইলছ ইয়াত দিয়া আছে। চাওক ইয়াতে আপোনালোকে পঢ়ি কোনে কোনে কৰিব পাৰিব এপ্লাই ইয়াতে চাব পাৰিছে। যিসকল মহিলাই স্বামীৰ পৰা পৃথক হৈছে সেইবিলাকো এই
অৰুণোদয় স্কিমখন কৰিব পাৰিব। তাৰপিছত বিধৱা মহিলাসকলেও কৰিব পাৰিব। ইয়াত চাওক বিকলাংগ মহিলাসকলেও ইয়াত কৰিব পাৰে। আপোনালোকে চাইছে। তাৰপিছত আপোনালোকে বেংকৰ ডিটেইলছ ইয়াতে দিব লাগিব। ইয়াত IFSC কোডখন দিব লাগিব। তাৰপিছত বেংকৰ নেম, কোন বেংকৰ হয় সেইটো ইয়াত দিব লাগিব। বেংকৰ ব্ৰাঞ্চ, কোনটো ব্ৰাঞ্চৰ হয়। যদি ষ্টেট বেংক হয় তেতিয়াহ'লে আপোনালোকে বেংক নেম আপোনালোকে ইয়াতে দিব, আৰু বেংক ব্ৰাঞ্চ কোনটো ব্ৰাঞ্চৰ হয় আপোনালোকে এইটো ইয়াতে দিব। তাৰপিছত বেংক একাউণ্ট নাম্বাৰ আপোনালোকে ইয়াতে দিব। পৰিয়ালৰ ফেমিলি ইনকাম, পৰিয়ালৰ ফেমিলি ইনকাম কিমান এইটো ইয়াতে বহাব। ডকুমেণ্টছ কি দিব লাগিব ইয়াতে আপোনালোকে চাব পাৰিছে। ডকুমেণ্টছ টু বি এটাচ্ড, আপোনালোকৰ বেংক পাছবুকৰ ফ্ৰণ্ট পেজটো আপোনালোকে জেৰক্স কৰি দিব। যদি আছে তেতিয়াহ'লে ইয়েছত টিক দিব, আৰু যদি নাই এইটো বেংক একাউণ্ট এইটো দিবই লাগিব, এইটো নিদিলে নহয়, সেইকাৰণে ইয়েছত ক্লিক কৰিব। তাৰপিছত প্ৰাধান্যতাক সমৰ্থন কৰা নথিপত্ৰ যদি আছে ইয়েছ, আৰু যদি নাই তেতিয়াহ'লে নো টিক কৰিব। তাৰপিছত এনি আদাৰ ডকুমেণ্ট যদি আছে তেতিয়াহ'লে ইয়েছত দিব, আৰু যদি নাই তেতিয়াহ'লে নোত ক্লিক কৰিব। এনেকৈ আমি দ্বিতীয় ফৰ্মখন ফিল আপ কৰিলোঁ। তাৰপিছত আমি তৃতীয় ফৰ্মখনত আহিম। চাওক ডিক্লেৰেশ্যন, ইয়াত আপোনালোকে পঢ়ি চাব পাৰিব। ইয়াত কি দি আছে চাওক। উপৰোক্ত তথ্যসমূহ মোৰ জ্ঞানত সত্য আৰু মোৰ আবেদন যিকোনো কাৰণবশতঃ বাতিল কৰা হ'ব পাৰে। মোৰ ওপৰত যিকোনো ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে। আপুনি যিবিলাক ওপৰত ডকুমেণ্টছ দিছে সেইবিলাক সকলো সত্য, আৰু যদি এই ডকুমেণ্টছৰ কিবা ধৰণৰ ভুল ত্ৰুটি হয় তেতিয়াহ'লে অফিচৰ পৰা এইটো বাতিল হ'ব পাৰে, তেতিয়া আপুনি একো কৰিব নোৱাৰিব। এইটো আপোনালোকে টিক চিন দিব লাগিব ইয়াতে। তাৰপিছত দ্বিতীয় নম্বৰটো কি দিছে চাওক। মই অসম চৰকাৰক মোৰ দ্বাৰা প্ৰদান কৰা তথ্য প্ৰয়োজন অনুসাৰে শুধৰাবলৈ বা এই আঁচনিৰ সৈতে জড়িত চৰকাৰী কাৰ্যাৱলীৰ বাবে উপৰোক্ত তথ্যসমূহ ভাগ বাটোৱাৰা কৰিবলৈ সন্মতি প্ৰদান কৰিছোঁ। যে আপুনি মই অসম চৰকাৰক মোৰ দ্বাৰা প্ৰদান কৰা তথ্যৰ প্ৰয়োজন অনুসাৰে শুধৰাবলৈ বা এই আঁচনিৰ সৈতে জড়িত চৰকাৰী কাৰ্যাৱলীৰ বাবে উপৰোক্ত তথ্যসমূহ ভাগ বাটোৱাৰা কৰিবলৈ সন্মতি প্ৰদান কৰিছোঁ। এইটোতো আপোনালোকে টিক কৰিব। তাৰপিছত আপোনালোকে ইয়াতে চাইন দিব লাগিব। তাৰপিছত অনুগ্ৰহ কৰি এই আবেদন পত্ৰখিনি ছপা কৰি উলিয়াবলৈ নগৰ স্থানীয় সংস্থা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত দাখিল কৰক। এইটো চাওক, আপোনালোকে এইটো টাউনত হ'লে টাউনত দিব লাগিব, আৰু যদি আপুনি গাঁৱৰ হয় তেতিয়াহ'লে গাঁও পঞ্চায়তত জমা দিব লাগিব। তাৰপিছত আপোনালোকে চাইছে ফৰ অফিচ ইউজ, কাৰ্যালয়ৰ ব্যৱহাৰৰ বাবে। ইয়াতে আপুনি চাইছে এইটো আপোনালোকে ফিল আপ কৰিব নালাগে, সেইটো অফিচেহে মাত্ৰ এইটো ফিল আপ কৰিব। এইখিনিয়ে আপোনালোকৰ এই অৰুণোদয় ফৰ্মখন এনেকুৱাকৈ ফিল আপ কৰিব, আৰু এনেকুৱাকৈ ফিল আপ কৰি আপোনালোকে ইয়াৰ লগত আপোনালোকে ডকুমেণ্টছ এইবিলাক লগ কৰি পঞ্চায়তত জমা দিলেই আপোনাৰ এই ফৰ্মখন ভেৰিফাই কৰিব, আৰু আপোনাৰ অক্টোবৰ মাহৰ পৰা আপোনাৰ পইচা 830 টকাকৈ বেংকত সোমাব। তো আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।